হেল্ল' বন্ধুসকল, মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো যিকোনো পৰীক্ষা যেনে ADRE, গ্ৰেড 4, গ্ৰেড 3, আছাম পুলিচ, DHS আদি সকলো পৰীক্ষাৰ বাবে অতি মহত্বপূৰ্ণ। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা হ'ল মহিৰংগ দানৱ। ঠিক আছে, এইজনে দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল। শুদ্ধ উত্তৰ অপশ্যন বি। ঠিক আছে, নেক্সট কুৱেশ্যন হ'ল, নৰকাসুৰে কণ্ট বংশ প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, নৰকাসুৰে কণ্ট বংশ প্ৰতিষ্ঠা কৰিছিল। আপোনালোকে কুৱেশ্যনবোৰৰ এনচাৰ দিবলৈ চেষ্টা কৰিব। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল ভৌম বংশ। অপশ্যন ডি শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনটো হ'ল, ঘটকাসুৰক কোনে হত্যা কৰিছিল? ঘটকাসুৰক হত্যা কৰিছিল নৰকাসুৰে। অপশ্যন এ শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যনটো হ'ল, কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰা ৰজাজন হ'ল নৰকাসুৰ। শুদ্ধ উত্তৰ অপশ্যন এ। নেক্সট কুৱেশ্যন। নৰকাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰক হত্যা কৰিছিল শ্ৰীকৃষ্ণই। শুদ্ধ উত্তৰ অপশ্যন বি। ঠিক আছে, নেক্সট কুৱেশ্যন। ৰুক্মিণী কাৰ কন্যা আছিল? ৰুক্মিণী আছিল ভীষ্মকৰ কন্যা। শুদ্ধ উত্তৰ অপশ্যন ডি। নেক্সট কুৱেশ্যন। প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনা যায়? প্ৰাচীন নগৰ বেংমাৰা বৰ্তমানে তিনিচুকীয়া নামেৰে জনা যায়। শুদ্ধ উত্তৰ অপশ্যন চি। ঠিক আছে, নেক্সট কুৱেশ্যন। হৰ্ষচৰিত জীৱনীখন কোনে লিখিছিল? হৰ্ষচৰিত জীৱনীখন লিখিছিল কোনে? হৰ্ষচৰিত জীৱনীখন লিখিছিল বাণভট্টই। শুদ্ধ উত্তৰ অপশ্যন বি। নেক্সট কুৱেশ্যন। 9 নম্বৰ কুৱেশ্যন। কাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল? কাৰ ৰাজত্বকালত আহিছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন। তলৰ কোনজনে কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা ৰজাজন হ'ল ভগদত্ত। ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। তো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'। প্লিজ ছাবস্ক্ৰাইব ফৰ মোৰ ভিডিঅ'ছ এডুকেশ্যনেল ক্ৰিছ। তো চাওক, এইখিনি আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে যদি এনেকুৱা ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰক, লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মই সদায় এনেকুৱা ৰিলেটেড ভিডিঅ'বোৰ দি থাকোঁ। মই শ্বৰ্টছ ভিডিঅ'বোৰ দি থাকোঁ, গণিতৰ, ৰিজনিঙৰ আদি সকলোবোৰ। তো আপোনালোকে চাই থাকক, মোৰ চেনেলৰ সৈতে জড়িত হৈ থাকক। এয়াই আছিল, ধন্যবাদ।